নমস্কাৰ প্ৰণৱ all-rounder চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো মই আজি কিছু দিনৰ পৰা ঘৰতে লেয়াৰ মুৰ্গী আবদ্ধ পদ্ধতিত কৰি আছিলো আজি মই লেয়াৰ মুৰ্গীখিনিক এটা ভ্যাকচিনেশন কৰাব বিচাৰিছো R2B ষ্ট্ৰেইন ৰাণীখেতৰ হয় মই এটো আকৌ ৰিপিট কৰিছো যেহেতু মোৰ মুৰ্গীখিনি 4 মাহ পাৰ হৈছে কণী প্ৰডাকচনৰ কাৰণে কৰি আছো মই মোৰ লেয়াৰ মুৰ্গীখিনিক প্ৰথমৰ পৰা আজি যেতিয়ালৈকে কি ভ্যাকচিন কৰালো হে আপোনালোকক মই মোৰ মুৰ্গীখিনিক ভ্যাকচিন কৰি শেষ হোৱাৰ পিছত সকলো জনাই আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক মই কি ভ্যাকচিন কিমান দিনত কৰাইছিলো হে আপোনালোকে জানিব পাৰিব এতিয়া মই আজি যেটো ভ্যাকচিন কৰাম হেতু যেহেতু R2B ষ্ট্ৰেইন হয় এটো আপোনালোকে এটো মাংসপেশীত দিব লাগিব এটো মাংসপেশীত বেজি সিঞ্জৰ হায়াত দিব লাগে ইয়াত লিখা আছে এটো R2B ষ্ট্ৰেইন হয় যেটো 100 ডোজ হয় 100 বাৰৰ কাৰণে দিব লাগে 0.5 ml কে দিব লাগিব আৰু এটো যেটো ওয়াটাৰ এটোত মিক্স কৰি দিব লাগিব প্ৰথমে মই ড্ৰপটো মিক্স কৰি লওঁ আৰু এই ড্ৰপটো এটা মাৰ্কেটত পাবলৈ নোহোৱা হৈছে মই বহুত বিচাৰি পাইছো সাপ্লাই কমি গৈছে আৰু ইয়াৰ প্ৰাইসটো বেছি নহয় 60 টকা ৰাণীখেত R2B ষ্ট্ৰেইনটো দুটা ফৰ্মত আহে এটা লিকুইড আৰু এটা পাউডাৰ ফৰ্মত আহে দুটা মিক্স কৰি ল'ব লাগিব প্ৰথমে মই এই বেজিটোৰ সহায়ত যেটো RDA ওয়াটাৰ এটো তাৰ অলপ লৈ লৈছো লৈ প্ৰথমে এই পাউডাৰৰ যেটো হৰু টেমাটো ইয়াতে অলপ ভৰাই মিক্স কৰি ল'ব লাগিব পাউডাৰটোৰ লগত অলপ এনেদৰে আপোনালোকে যদি কৰে এনেদৰে অলপ ভৰাই ল'ব ভৰাই প্ৰথমে মিক্স কৰি ল'ব জুকাৰুতে বেছি জুৰেৰে নুজুকাৰিব বেছি জুৰেৰে জুকাইলে ইয়াৰ যেটো পাৱাৰটো থাকে পাৱাৰটো কমি আহিব অলপ সময় এনেদৰে জুকাৰি ল'ব জুকাৰি মিক্স হোৱাৰ পিছত তাৰ পৰা বেজি সিঞ্জৰ হায়াত লিকুইডটো লৈ ল'ব লৈ পেনাই এই যেটো RDA বটল ইয়াত আপুনি ভৰাই দিব ইয়াতে ভৰাই আকৌ সম্পূৰ্ণ জুকাৰি ল'ব এই সিঞ্জটো দিয়া আছে 0.5 1.5 তেনেদৰে লিখা আছে আপোনালোকে দেখিবই আৰু প্ৰতিজনী মুৰ্গীকে 0.5 ml কে পুশ কৰি যাব আপোনালোকে দেখিছে মই কেনেদৰে কৰিছো এনেদৰে প্ৰত্যেকজনীকে ধৰি কৰি দিব মোৰ ইতিমধ্যে আটাইকেজনী কুকুৰাকে ভ্যাকচিনটো কৰাই হৈ গল ঘৰৰ যিখিনি আবদ্ধকে কৰিছিলো সেইখিনি হৈ গল আৰু মুকলিকৈ যিখিনি আছিল সেইখিনিকো কৰাই দিলো একেলগে গুটেইকেজনীকে কৰাই দিলো এতিয়া আপোনালোকে যদিহে ঘৰত কণী প্ৰডাকচনৰ কাৰণে কৰিব বিচাৰে 8 মাহ 6 মাহ বা এবছৰ ওপৰত কৰিব বিচাৰে তেনেহলে আপোনালোকে ভ্যাকচিনটো কৰাই থাকিব লাগিব আৰু একেইটা ভ্যাকচিনে হয় আপোনালোকে সময় ৰিপিট কৰি থাকিব লাগিব মই যেহেতু ৰিপিট কৰিছো মোৰ প্ৰথম যিখিনি ভ্যাকচিন আছে সেইখিনি কৰাই হৈ গল আকৌ এতিয়া মই ৰিপিট কৰিছো এটো প্ৰথম তেনেদৰে ৰিপিট কৰি থাকিলে হ'ল আৰু আপোনালোকে যদি মাংসৰ কাৰণে কৰে তেনেদৰে একেখিনিয়ে হয় ভ্যাকচিন মাংসৰ কাৰণে আপোনালোকে 3-4 মাহ কৰি যেহেতু বিক্ৰী কৰিব আৰু এতিয়া যদি এনেদৰে কণী প্ৰডাকচনৰ কাৰণে কৰিব বিচাৰে সেই ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ একদম প্ৰথমে আপোনালোকে জোৰ পৰা পোৱালি আনিব তাতে মাৰ্কাছ ডিজিজ এই ভ্যাকচিনটো তাতে কৰাই দিয়ে আমি নকৰালেও হয় আৰু সাধাৰণতে এটো নকৰালেও হয় প্ৰথমে আপোনালোকে ৰাণীখেত F1 যেটো লাছটা সেই ভ্যাকচিনটো 4 পৰা 7 দিনৰ ভিতৰত কৰাব এটো চকুতে কৰে চকুত কৰিব লাগে নে মাংসপেশীত কৰিব লাগে বেজিৰ সহায়ত হেতু আপোনালোকে জোৰ ফাৰ্মেসিৰ পৰা আনিব তাৰ পৰা আপোনালোকক কৈ দিব আপোনালোকে হেতুৰ কাৰণে কোনো চিন্তা কৰিব নালাগে ভালদৰে হুদিব সকলো কথা কৈ দিব আৰু কিমান দিনৰ মূৰত দিব লাগে হেতু কৈ দিব তথাপিও মই কৈ যাওঁ আৰু যিকিটা ভ্যাকচিন ফাৰ্মেসিত সহজতে পাই মই সেই ভ্যাকচিন কিটাৰ নামই আপোনালোকক কম ৰাণীখেত ভ্যাকচিনটো কৰোৱাৰ পিছত আপোনালোকে নেক্সট দিব IBD যেটো ইনফেক্টিয়াছ বাৰ্চেল ডিজিজ এটো 18 পৰা 21 দিনৰ ভিতৰত দিব লাগে তাৰ পিছত নেক্সট আকৌ ৰাণীখেত F1 আকৌ এটো আপোনালোকে ৰিপিট কৰিব 21 পৰা 28 দিনৰ ভিতৰত কৰাব আকৌ নেক্সট আপোনালোকে IBD হেতু আকৌ 28 দিনত আপোনালোকে কৰাব নেক্সট আকৌ ৰাণীখেত R2B ষ্ট্ৰেইন যেটো মই আজি কৰাইছিলো সেই ভ্যাকচিনটো আপোনালোকে কৰাব সেই ভ্যাকচিনটো কৰালে আপোনালোকে 8 পৰা 10 উইক 8 সপ্তাহৰ পৰা 10 সপ্তাহৰ ভিতৰত আপোনালোকে কৰাব আৰু নেক্সট আকৌ আপোনালোকে ফুল ফক্সটো কৰাব হেতু 8 পৰা 10 সপ্তাহৰ ভিতৰতে কৰাব পাৰে আকৌ নেক্সট আপোনালোকে ৰাণীখেত কৰাব যেটো কিল্ড ভাইৰাছ হেতু আপোনালোকে 16 সপ্তাহৰ পিছত কৰাব পাৰে আৰু আকৌ আপোনালোকে যদি কণী প্ৰডাকচনৰ কাৰণে কৰে তেতিয়া হলে EDS 76 যেটো এগ ড্ৰপ সিনড্ৰম ইন এফেক্টিভ ভাইৰাছ বুলি কয়
ইনফেক্টিভ ভাইৰাছ যেটো 14 পৰা 16 উইকৰ ভিতৰত দিব লাগে হেতু আপোনালোকে কৰা পাৰে নেক্সট আকৌ আপোনালোকে আইবিডি ইনফেক্টিয়াছ বাৰ্চেল ডিজিজ কিল ভাইৰাছ হেতু আকৌ আপোনালোকে 18 সপ্তাহত কৰাব পাৰে এনেদৰে আপোনালোকে ভ্যাকচিনবোৰ সময় সময় কৰাই থাকিব মই যিকেইটা ভ্যাকচিনৰ কথা কৈছো এইকেইটাই কৰাই থাকিব আপোনালোকৰ মুৰ্গীবোৰ সুস্থ সবল হৈ থাকিব আৰু ময়ো কৰাই আছো এতিয়ালৈকে মই কোনো সমস্যাত ভুগা নাই মুৰ্গী ঠিকই আছে সুস্থ সবল হৈছে আৰু বেমাৰ হলেও মই বেমাৰৰ ওপৰতো আপোনালোকৰ ভিডিও বনোৱা আছে মুৰ্গী বেমাৰ হলে কেনেদৰে বচাব লিংক ডেসক্ৰিপচনত লিংক দি দিয়া থাকিব আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব আপোনালোকে যদি এই ভিডিওটোৰ পৰা অলপ হলেও শিকিব পাৰিছে তেনেহলে ভিডিওটো লাইক কৰিব আৰু কিবা যদি জানিব লগা আৰু থাকে তেনেহলে কমেন্ট কৰিব লগতে আপোনালোকৰ পৰিয়ালবৰ্গৰ বা বন্ধুবৰ্গৰ যিসকল লোকে এনে ধৰণৰ ফাৰ্ম কৰি আছে লোকেল মুৰ্গী ফাৰ্ম মুকলিকৈ হওক বা আবদ্ধকৈ হওক সেই সকল লোকলৈ যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব আৰু যদিহে আপোনালোকে এনে ধৰণৰ ভিডিও পাই থাকিবৰ বাবে মূলত সংযোগ হ'ব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ